এভৰিৱান কি খবৰ সকলোৰে মই টিডিপে তোমালোক সকলোকে জেএনভি এক্সাম প্ৰিপাৰেচন চেনেললৈ স্বাগতম জনাইছো এই ভিডিঅ'ত আমি আলোচনা বিশেষকৈ আলোচনা নকৰো আজি হল 29 তাৰিখ আৰু কাইলে হল 30 তাৰিখ বা কাইলে তোমালোকৰ JNVST এক্সাম ক্লাছ 6 আহি গল অৰ্থাৎ ইমান দিনৰ পৰা তোমালোকে প্ৰিপাৰেচন কৰি আছিলা আৰু কাইলে ফাইনেল তোমালোকৰ এক্সাম হ'ব মই ভাবিছো আজি 29 তাৰিখ অৰ্থাৎ আজি গধূলি 6 মান বজাত তোমালোকৰ লগত মই মিট এপৰ জৰিয়তে কথা পাতিম মই আৰু বিতুপন থাকিম লগতে মোৰ লগৰ দুই এটা থাকিব গতিকে তোমালোকৰ লগত কথা পাতাৰ আশাৰে আজি এখন মিটিং আজি গধূলি 6টা বজাত পাতিম গতিকে তোমালোক সকলোৱে উপস্থিত থাকিবা মই মিট এপৰ লিংকটো হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিম তোমালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত নাই তেন্তে ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে গৈ এতিয়া জইন হৈ লোৱা আৰু তোমালোকে চাগে বহুতে নাজানিব পৰা যে মিট এপত কেনেদৰে মিটিং জইন কৰিব লাগে যদি নাজানা এয়া চোৱা মই তোমালোকক দেখুৱাই দিছোঁ প্ৰথমে তোমালোকে প্লে ষ্টৰত যাবা তাৰ পিছত তাত মিট এপ বুলি সাৰ্চ কৰিবা আৰু এয়া আহি গ'ল গুগল মিট তাৰ পিছত তোমালোকে ইয়াত ইনষ্টল বুটান থাকিব সেইটো ইনষ্টল কৰি দিবা এটা মোৰ যেহেতু ইনষ্টল আছে গতিকে ওপেন হৈ আছে তাৰ পিছত ইনষ্টল কৰাৰ পিছত তোমালোকে ওপেন কৰিবা তাৰপিছত একাউণ্টটো সিলেক্ট কৰিবা মই টিডিপ ব্ৰাটো কৰিছোঁ তাৰপিছত ইয়া কণ্টিনিউটো ক্লিক কৰিব লাগিব এনেকৈ আহিব ৱেলকাম টু মিট তাৰপিছত তলত কণ্টিনিউ তাৰপিছত এলাউ কৰিব লাগিব এলাউ তাৰপিছত ইয়াত তোমালোকৰ মিট এপ ফাইনেলি অপেন হৈ গ'ল তাৰপিছত মই যোনটো লিংক দিম তাত তোমালোকে এনেদৰে জইন কৰিব লাগিব মই যোনটো লিংক দিম গৈ পিনি তাত লিংকটো ক্লিক কৰিবা লিংকটো ক্লিক কৰাৰ পিছত যোনটো একাউণ্টৰ পৰা জইন কৰিব বিচাৰা এতিয়া মই টিডিপ ব্ৰাটো চিলেক্ট কৰিছোঁ তাৰ পৰা তোমালোকে একাউণ্টটো ক্লিক কৰি দিবা আৰু তোমালোকে তাৰপিছত যদি নিজৰ কেমেৰা স্পিকাৰ অফ কৰিব বিচাৰা তেন্তে এই তলত থকা কেমেৰা আৰু স্পিকাৰ দুটা অফ কৰি দিবা তাৰপিছত তোমালোকৰ আহিব আক্সটো যেনে ক্লিক কৰাৰ পিছত তোমালোকৰ মিটিংখনত জইন হৈ যাব এনেদৰে তোমালোকে মিট এপ ডাউনলোড কৰি মিটিঙত জইন কৰিব লাগিব আজি আচলতে মই ক'বলৈ গ'লে মিটিংখনত যদি তোমালোকে জইন কৰা বহুতেই বেছি তোমালোকৰ লাভ হ'ব এক্সাম হলত তোমালোকৰ কেনেদৰে কি কৰিব লাগিব কি হ'ব বা কিবা যদি বুজি লোৱা প্ৰশ্ন এতিয়াও আছে তেন্তে আজি মিটিংখনত সুধিব পাৰিবা আৰু আমি সকলোৱে কথা পাতিম ভাল লাগিব তোমালোক সকলোৱে জইন কৰিবা বুলি মোৰ আশা থাকিল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে মিটিংখনত সকলোৱে জইন কৰিবা সময় গধূলি 6টা বজাত ধন্যবাদ সকলোৱে ভালদৰে পঢ়ি থকা অল দ্য বেষ্ট আৰু JNV এক্সাম প্ৰিপাৰেচন এনেধৰণৰ ভিডিঅ' মোৰ চাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া JNV এক্সাম প্ৰিপাৰেচন ইউটিউব চেনেল